দিনটো আছিল 1972 চনৰ 12 অক্টোবৰ। ইউৰুগুৱেৰ মণ্টিভিডিঅ' ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা এখন সৰু ইউৰুগুৱেন চাৰ্টাৰেড ফ্লাইট চিলিৰ ৰাজধানী চহৰ চেণ্টিয়াগো অভিমুখে উৰা মাৰে। প্লেনখনৰ ভিতৰত বহি গৈছিল এদল ৰাগবী টীমৰ খেলুৱৈ। আচলতে সেই সময়ত ইউৰুগুৱেত ৰাগবী খেলৰ বহু জনপ্ৰিয়তা আছিল। তাৰে এটা নাম থকা ৰাগবী টীম আছিল অল্ড খ্ৰীষ্টান ক্লাব ৰাগবী ইউনিয়ন টীম, আৰু তেওঁলোকৰ এখন মেচ আছিল চিলিৰ অল্ড বয়জ ক্লাব নামৰ এটা ৰাগবী টীমৰ সৈতে। সিদিনা আছিল 12 অক্টোবৰ। অল্ড খ্ৰীষ্টান ক্লাব ৰাগবী ইউনিয়ন টীমৰ মালিকজনে ইউৰুগুৱেন এয়াৰফৰ্চৰ পৰা এটা সৰু চাৰ্টাৰেড ফ্লাইট ভাড়াত লয়। প্লেনখনৰ ভিতৰত বহি গৈছিল টোটেল 45জন মানুহ। তাৰে 5জন ক্ৰিউ মেম্বাৰ, এজন পাইলট, এজন সহ পাইলট, এজন ইঞ্জিনিয়াৰ আৰু 2জন ক্ৰিউ মেম্বাৰ, আৰু 40জন পেছেঞ্জাৰৰ ভিতৰত আছিল ৰাগবী টীমৰ মালিক, তেওঁৰ মেনেজাৰ, 19জন প্লেয়াৰ, আৰু তাৰ পাছতো বিমানখনত বহু ছিট এনেয়ে খালী হৈ ৰৈ যোৱাত প্লেয়াৰসকলৰ বন্ধুবৰ্গ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলকো আমন্ত্ৰণ কৰি লগত লৈ যোৱা হৈছিল। জাৰ্ণি বেছি দীঘলীয়া নাছিল। ফ্লাইটেৰে মাত্ৰ 3 ঘণ্টাৰ বাট আছিল, কিন্তু মাজত আছিল বিশাল এণ্ডিছ পৰ্বত, যি পৃথিৱীৰ ভিতৰতে দীৰ্ঘতম পৰ্বতমালা, আৰু হিমালয়ৰ পাছতে পৃথিৱীৰ সকলোতকৈ ওখ শৃংগটো এই এণ্ডিছ পৰ্বততেই অৱস্থিত। পৰ্বতৰ ওপৰৰ ভাগ সদায় বৰফেৰে ঢাক খাই থাকে, পাত আৰু বৰফৰ ধুমুহা সদায় সক্ৰিয় হৈ থাকে। গতিকে তেনে এটা বিপদসংকুল আকাশী পথৰ ওপৰেদি বিমান উৰুৱাই নিবলৈ এজন খুব দক্ষ আৰু অভিজ্ঞতা সম্পন্ন পাইলটৰ প্ৰয়োজন হয়। বিমানখনৰ যি মেইন পাইলট, তেওঁৰ 29 বাৰ সেই এণ্ডিছ পৰ্বতৰ ওপৰেদি প্লেন উৰুৱাই নিয়াৰ অভিজ্ঞতা আছিল, কিন্তু সিদিনা তেওঁ সহ পাইলটজনক ট্ৰেইনিং দিয়াৰ কথা আছিল। গতিকে সিদিনা সহ পাইলটজনেহে প্লেনখন চলাই নি আছিল। অৱশ্যে প্লেনখন অটো পাইলট মোডত চলাই নিয়া হৈছিল। মণ্টিভিডিঅ' ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা বিমানখন উৰা মৰাৰ এঘণ্টামানৰ পাছতে হঠাতে মাজ আকাশত বতৰে বেয়া দেখা দিয়ে। বিমানখন আগবাঢ়ি যাব নোৱাৰা হয়। গতিকে পাইলটজনে ওচৰতে থকা আৰ্জেণ্টিনাৰ মেণ্ডোজা চহৰৰ ডমেষ্টিক এয়াৰপৰ্টত প্লেনখন অৱতৰণ কৰি নিশাটো তাতেই কটায়। তাৰ পাছদিনা টেক অফ কৰাৰ সিদ্ধান্ত লয়। তাৰ পাছদিনা অৰ্থাৎ 13 অক্টোবৰ 1972 ৰাতিপুৱাৰ পৰাই তেওঁলোকে বতৰ ভাল হোৱালৈ অপেক্ষা কৰি থাকিল, কিন্তু তেতিয়াও মাজে সময়ে ধুমুহা বতাহ বৰষুণ আহিয়ে আছে। দুপৰীয়ালৈকে বতৰ কিছু ফৰকাল হোৱা যেন দেখাত তেওঁলোকে বিয়লি 2:18 পুনৰ প্লেনখন মেণ্ডোজা চহৰৰ পৰা চিলিৰ চেণ্টিয়াগো চহৰ অভিমুখে উৰা মাৰিবলৈ আৰম্ভ কৰে। এনেদৰে কোনো বাধা বিঘিনি নোহোৱাকৈ প্ৰায় এঘণ্টামান সময় উৰি অহাৰ পাছত পাইলটজনে কিলোমিটাৰৰ কণ্ট্ৰল পেনেল আৰু সময়লৈ চাই ধাৰণা কৰি ল'লে যে তেওঁলোকে চেণ্টিয়াগো চহৰৰ নিচেই ওচৰ পাইছে। গতিকে তেওঁ চেণ্টিয়াগো এয়াৰপৰ্টৰ ATC অৰ্থাৎ এয়াৰ ট্ৰাফিক কণ্ট্ৰল টীমক ইনফৰ্ম কৰিলে আৰু অৱতৰণৰ বাবে পাৰ্মিশ্যন বিচাৰিলে। পাইলটজনে বিয়লি 3:21 প্লেনখন ডিচেণ্ট কৰিবলৈ আৰম্ভ কৰিলে, কিন্তু কথাটো হ'ল সিদিনাও বতৰ সম্পূৰ্ণৰূপে ভাল হোৱা নাছিল। চেণ্টিয়াগো চহৰৰ আশে পাশে বহু ওখ ওখ পাহাৰ পৰ্বত আছে, আৰু সেই পাহাৰীয়া অঞ্চলখিনি তেতিয়াও ঘন কুঁৱলী আৰু ডাৱৰেৰে ঢাক খাই আছিল। এনেকৈ পাইলটজনে প্লেনখন ডিচেণ্ট কৰি থকাৰ সময়তে, অৰ্থাৎ বিমানখন তললৈ নমাই থকাৰ সময়তে হঠাতে প্লেনখন এটা ডাঙৰ টাৰ্বুলেঞ্চৰ সন্মুখীন হয়। প্লেনখন জোৰে জোৰে কঁপিবলৈ ধৰে। বিমানখনৰ ভিতৰত বহি থকা ৰাগবী খেলুৱৈসকল বৰ সাহসী আৰু নিৰ্ভীক হয়। তেওঁলোকে এই কঁপনিত হাঁহি ধেমালি কৰি থাকিল, কিন্তু কিছু সময়ৰ পাছতে প্লেনখন ঘন ডাৱৰৰ পিনে সোমাই গৈ থাকিল। চাৰিওফালে একোকে নেদেখা হ'ল। ঠিক এনে সময়তে বিমানখনৰ গ্ৰাউণ্ড কলিজনৰ আলাৰ্মবোৰ জোৰে জোৰে বাজি উঠিল। আলাৰ্মৰ লাইটবোৰ জ্বলি উঠিল। ক্ৰিউ মেম্বাৰৰ লগতে পেছেঞ্জাৰৰ কোনোৱে ধৰিব পৰা নাই আচলতে হৈছে কি। এনেকৈ বিমানখন ঘন ডাৱৰৰ মাজেদি আগবাঢ়ি গৈ থকাৰ কিছু সময়ৰ পাছতে সন্মুখ ভাগৰ পৰা ডাৱৰবোৰ লাহে লাহে আঁতৰি যাব ধৰিলে। ঠিক তেনে সময়তে পাইলটজনে হঠাতে দেখে যে সন্মুখত এটা পৰ্বতৰ ডাঙৰ শিলাখণ্ড। পাইলটজনে পেনিকত আহি বিমানখনক সেই পৰ্বতৰ শিলাখণ্ডত খুন্দা খোৱাৰ পৰা ৰক্ষা পাবলৈ পাইলটজনে বিমানখন যিমান পাৰে সিমানে এল্টিটিউড গেইন কৰিবলৈ, অৰ্থাৎ ওপৰলৈ উঠাবলৈ চেষ্টা কৰি চালে, যাতে বিমানখন পৰ্বতৰ শিলাখণ্ডৰ ওপৰৰ পৰা পাৰ হৈ উৰি গুচি যাব পাৰে। কিন্তু
অতি দুৰ্ভাগ্যৰ বিষয় তেতিয়ালৈকে বহু পলম হৈ গৈছিল। বিমানখন পাছফালৰ অংশ পৰ্বতৰ সেই শিলাখণ্ডত খুন্দা খাই ভাঙি ছিটিকি গ'ল। লগতে বিমানখনৰ লাষ্ট ছিটত বহি থকা 3জন পেছেঞ্জাৰ সেই তীব্ৰবেগী বতাহৰ কোবত ছিটিকি গৈ অদৃশ্য হৈ পৰিল। এনেকৈ বিমানখন কিছুদূৰ ওপৰমুৱা হৈ উৰি গৈ থাকিল। অলপ সময়ৰ পাছতে আৰু 2জন ক্ৰু মেম্বাৰ সেই তীব্ৰবেগী বতাহৰ কোবত ছিটিকি গৈ অদৃশ্য হৈ গ'ল। কিন্তু পাছফালৰ অংশ ভাঙি নোহোৱা হৈ যোৱাৰ বাবে বিমানখনৰ বেলেঞ্চ নাইকিয়া হৈ পৰিল। কিছু ছেকেণ্ডৰ পাছতে বিমানখন আকৌ তলমুৱা হৈ উৰি গৈ থাকিল। এনেকৈ তললৈ আহি এটা সময়ত বৰফৰ ওপৰত পৰি তীব্ৰ বেগত ঘণ্টাত প্ৰায় 350 কিলোমিটাৰ বেগত তললৈ পিছলি গৈ থাকিল। এনেকৈ তললৈ পিছলি গৈ থাকোঁতে প্ৰথমে লেফ্ট উইং আৰু তাৰপাছত ৰাইট উইং দুয়োটাই পৰ্বতৰ শিলত খুন্দা খাই ভাঙি টুকুৰা টুকুৰ হৈ জুয়ে আগুৰি ধৰিলে। এনেকৈ 700 মিটাৰ তললৈ পিছলি অহাৰ পাছত অৱশেষত এটা ডাঙৰ বৰফৰ টুকুৰাত খুন্দা খাই বিমানখন ৰৈ যায়। বিমানখনৰ ককপিট মানে য'ত পাইলট বহে বৰফত খুন্দা খাই সম্পূৰ্ণৰূপে চেপেটা হৈ গ'ল। প্লেনখনৰ এজন পাইলট থিতাতে মৃত্যু ঘটিল আৰু আন এজন পাইলট চেপা খাই আধামৰা হৈ আছে। কিন্তু কিছু সময়ৰ পাছতে তেওঁৰ মৃত্যু ঘটে। বিমানখন বৰফত খুন্দা খাই আকৌ মাজৰ পৰা দুটুকুৰা হ'ল। বিমানৰ ছিটবোৰ ছিটিকি বাহিৰলৈ ওলাই আহিছে। এনেকৈ ইউৰুগুৱেন ৰাগবী টীমৰ বিমানখন দুৰ্ঘটনাত পতিত হৈ বিশাল এণ্ডিজ পৰ্বতৰ ওপৰত কোনোবা এক অজান অচিনাকি দুৰ্গম এলেকাত ভাঙি চুৰমাৰ হৈ টুকুৰা টুকুৰ হৈ পৰি ৰ'ল। কিন্তু অতি আশ্চৰ্যজনকভাৱে তেতিয়াও 45জন যাত্ৰীৰ ভিতৰত 33জন যাত্ৰী জীৱিত অৱস্থাত আছিল। কিন্তু তেওঁলোকৰ বহুতৰ অৱস্থা অতি সংকটজনক। কাৰোবাৰ মূৰ ফাটিছে, কাৰোবাৰ হাত ভৰি ভাঙিছে, কাৰোবাৰ কামি হাড় ভাঙিছে আৰু কোনোবা তেতিয়াও অচেতন অৱস্থাত পৰি আছে। ইয়াৰ পাছতেই আৰম্ভ হৈছিল তেওঁলোকৰ এক দুঃস্বপ্নৰ দৰে এক যন্ত্ৰণাময়, এক হৃদয় বিদাৰক, ভাবিলেই গাৰ নোম শিয়ৰি উঠা এণ্ডিজ পৰ্বতৰ ওপৰত শুভ্ৰ বৰফৰ মাজত এই জীৱিত যাত্ৰীসকলৰ জীৱন মৃত্যুৰ সংগ্ৰামৰ কাহিনী। যি কাহিনীয়ে আমাক এটা কথা সোঁৱৰাই দিয়ে যে আমি নিৰাশাক কেতিয়াও প্ৰশ্ৰয় দিব নালাগে। অতি জটিল পৰিস্থিতিতো আমি আমাৰ মানৱতাৰ গুণক কেতিয়াও হেৰুৱাই পেলাব নালাগে। ধৈৰ্য আৰু সাহস থাকিলে চেষ্টাৰ কোনো অসাধ্য নাই। তাৰে এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে এই ইউৰুগুৱেন এয়াৰক্ৰাফ্ট 571 বিমান দুৰ্ঘটনাৰ কাহিনীয়ে। সেয়ে এই কাহিনীৰ আন এটা নাম ৰখা হৈছে দ্য মিৰাকল অৱ দ্য এণ্ডিজ। তেন্তে আহকচোন সম্পূৰ্ণ কাহিনীটো জানিবলৈ ভিডিঅ'টো পুনৰ আৰম্ভ কৰোঁ। এই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল এণ্ডিজ পৰ্বতৰ ওপৰত। এই 45জন যাত্ৰীৰ জীৱিত 33জনৰ ভিতৰত কম আঘাত পোৱা 2জন ব্যক্তি আছিল 19 বছৰীয়া ৰবাৰ্টো কেনেচিয়া আৰু আনজন 20 বছৰীয়া গুস্তাভো জাৰ্ভিটো। এই দুয়োজনেই আছিল মেডিকেল ষ্টুডেণ্ট। সেয়ে দুয়োজনে কামত লাগি যায় যে কোন জীয়াই আছে আৰু কোন আঘাতপ্ৰাপ্ত লোকক সহায় কৰিব পৰা যায়। মেডিকেল ছাত্ৰ দুজনে যিমান পাৰে সিমান শুশ্ৰূষা কৰাৰ চেষ্টা কৰিছে বৰ্তমানে জীৱিত থকা লোকসকল। আনফালে প্লেন দুৰ্ঘটনাৰ প্ৰায় এঘণ্টামানৰ পাছতে চিলিয়ান এয়াৰফৰ্চত নটিফিকেশ্যন লাভ কৰে। 4খন হেলিকপ্টাৰ ৰেস্কিউ অপাৰেশ্যনৰ বাবে পঠাই দিয়া হয় জীৱিত যাত্ৰীসকলৰ উদ্ধাৰ অভিযানৰ বাবে। প্ৰায় সন্ধিয়ালৈ চিয়াৰ্চ অপাৰেশ্যন চলি থাকিল, কিন্তু দুৰ্ভাগ্যবশতঃ সফল নহ'ল। উদ্ধাৰ অভিযানকাৰী দলটোৱে ৰেডিঅ' ট্ৰান্সমিটাৰৰ জৰিয়তে গম পায় যে সেই দুৰ্ঘটনা বহু দূৰত এক দুৰ্গম পৰ্বতৰ ওপৰত হৈছে। সমস্যা আছিল উৰাজাহাজখনৰ ৰং বগা আছিল আৰু দুৰ্ঘটনাটো শুভ্ৰ বগা বৰফৰ ওপৰত সংঘটিত হৈছিল। বতৰো পৰিষ্কাৰ নাছিল। ঘন কুঁৱলী আৰু ডাৱৰেৰে আবৃত হৈ আছিল গোটেই পৰ্বতীয়া অঞ্চলটোত। গতিকে এনে এটা প্ৰতিকূল পৰিৱেশত দুৰ্ঘটনাগ্ৰস্ত প্লেনখন বিচাৰি উলিওৱাটো সহজ কাম নাছিল। 13 অক্টোবৰৰ ৰাতি বাকী জীৱিত থকা লোকসকলে ভাবি আছিল যে ৰাতিটো বৰফৰ ঠাণ্ডা সহিবলৈ কিবা এটা উপায় কৰি ল'ব আৰু পিছদিনা কোনোবা নহয় কোনোবা তেওঁলোকক উদ্ধাৰ কৰিবই। সেই ৰাতি বৰফৰ প্ৰচণ্ড ঠাণ্ডা সহিব নোৱাৰি আকৌ 5জন যাত্ৰীৰ মৃত্যু ঘটিল। জীৱিত যাত্ৰীসকলৰ সংখ্যা এতিয়া 33জনৰ পৰা 28জনলৈ কমি আহিল। বাকী জীৱিত যাত্ৰীসকলে
বিমানখনৰ ইফালে সিফালে ছিটিকি পৰি থকা আচবাব সামগ্ৰীবোৰ গোটাই লৈ বাকী জীৱিত লোকসকলে বিমানখনৰ ইফালে সিফালে ছিটিকি পৰি থকা আচবাব সামগ্ৰীবোৰ গোটাই লৈ আশ্ৰয়স্থল হিচাপে সাজি ল'বলৈ আৰম্ভ কৰিলে। বিমানখনৰ পাছফালৰ ভগা অংশ বন্ধ কৰিবলৈ বিমানখনৰ ছিটিকি পৰা অংশ আৰু বৰফ ব্যৱহাৰ কৰি বন্ধ কৰিলে, যাতে ঠাণ্ডা বতাহ ভিতৰলৈ সোমাই নাহে। পিছদিনা 14 অক্টোবৰ আৰ্জেণ্টিনা, চিলি আৰু ইৰুগুৱেৰ 11খন উৰাজাহাজে তেওঁলোকৰ সন্ধানত উদ্ধাৰ অভিযানত নামি পৰিল। তেওঁলোকে দুৰ্ঘটনা হোৱা ঠাইখিনি তেওঁলোকে ঠিকেই অনুমান কৰিছিল, কিন্তু বিচাৰি উলিয়াব পৰা নাছিল। সিদিনা তেওঁলোকৰ ওপৰেদি এখন এখনকৈ 3খন ৰেস্কিউ অপাৰেশ্যনৰ প্লেন পাৰ হৈ গৈছিল। 30 ডিগ্ৰী চেলছিয়াছৰ ঠাণ্ডাত ভাল জেকেট, ছুৱেটাৰ, জোতা অবিহনে বাহিৰত থকাটো সম্ভৱ নাছিল। প্ৰচণ্ড শীতৰ প্ৰকোপৰ পৰা বাচিবলৈ তেওঁলোকে ভগা প্লেনৰ ভিতৰত সোমাই থাকিবলগীয়া হৈছিল। সেয়ে তেওঁলোকে যেতিয়া উদ্ধাৰ অভিযানকাৰী উৰাজাহাজৰ শব্দ শুনি বাহিৰলৈ ওলাই আহি দেখা দিয়া মানে উৰাজাহাজখন তেওঁলোকৰ ওপৰেদি উৰি গুচি যায়। জীৱিত যাত্ৰীসকলে চেষ্টা কৰিছিল যে লিপষ্টিকৰ দ্বাৰা তেওঁলোকে প্লেনৰ ভগা বডিৰ ওপৰত SOS লিখিব, কিন্তু ইমান ডাঙৰ আখৰ লিখিবলৈ মাত্ৰ 2টা লিপষ্টিকে নোকোলায়। এটা আখৰ লিখিবলৈ আৰম্ভ কৰিয়েই গম পালে যে লিপষ্টিকে নোকোলাব। আকৌ তেওঁলোকে চুটকেছবোৰ বৰফৰ ওপৰত ক্ৰছ চিন আকাৰে সজাই উদ্ধাৰ অভিযানকাৰী দলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিলে। কিন্তু পিছ মুহূৰ্ততে তেওঁলোকে অনুভৱ কৰিলে যে ইয়াৰ দ্বাৰাও একো কাম নহ'ব। তেওঁলোকে ওপৰলৈ হাত দাঙি হাতখন লৰাই লৰাই চিঞৰি চিঞৰি ইংগিত দিবলৈ চেষ্টা কৰিলে। নাই, প্লেনখনত বহি থকা উদ্ধাৰ অভিযানকাৰী দলৰ কোনোৱে তেওঁলোকক দেখিয়েই নাপালে। তেনেকৈ আৰু এটা দিন পাৰ হৈ গ'ল। পিছদিনা 15 অক্টোবৰ 1972 জীৱিত যাত্ৰীসকলে অনুভৱ কৰিলে যে তেওঁলোকে জীয়াই থাকিবলৈ পানীৰ প্ৰয়োজন। তাৰে এটা ফিটোষ্ট্ৰছ নামৰ এজন ব্যক্তিয়ে বৰফ গলাই পানী উলিওৱাৰ কৌশল বিচাৰি পায়। তেওঁ এক টিনজাতীয় ধাতুৰ শ্বীট ব্যৱহাৰ কৰি সূৰ্যৰ পোহৰক এটা পইণ্টত ফ'কাছ কৰি বৰফৰ ওপৰত তাপ প্ৰয়োগ কৰি টোপাল টোপালকৈ খালী ৱাইন বটলত পানী জমা কৰে। কিছুমানে প্লেনখনৰ গাদীৰ পৰা বৰফৰ ওপৰত খোজ কৰা জোতা প্ৰস্তুত কৰি লয়। ছিট কভাৰত লাগি থকা ঊল উলিয়াই জেকেটৰ দৰে মেৰিয়াই লৈ প্ৰচণ্ড ঠাণ্ডাৰ পৰা বাচিবলৈ ব্যৱস্থা কৰি লয়। এনেকৈ সেই কেইদিনত কেইবাবাৰো তেওঁলোকৰ ওপৰৰ পৰা ৰেস্কিউ অপাৰেশ্যনৰ প্লেন উৰি গৈছিল। প্লেন ক্ৰেছ হোৱাৰ 3 দিনৰ দিনা অৰ্থাৎ 16 অক্টোবৰ 1972 নেণ্ডো ফেৰাডো নামৰ 23 বছৰীয়া এজন যাত্ৰীয়ে যোৱা 3 দিন ধৰি মূৰ ফাটি কমাত পৰি আছিল। তেওঁ কমাৰ পৰা সাৰ পাই উঠে লগে লগে দেখিলে যে তেওঁৰ মা ইতিমধ্যেই মৃত্যু ঘটিছে আৰু তেওঁৰ 19 বছৰীয়া ভণ্টি অতি সংকটজনক অৱস্থাত পৰি আছে। নেণ্ডো ফেৰাডোৱে তেওঁৰ ভণ্টিক বচাবলৈ বহু চেষ্টা কৰে। তাইৰ বাবে পানী, খোৱা বস্তুৰ যোগান ধৰিছে, কিন্তু এদিন দুদিন কৰি তাইৰ স্বাস্থ্যৰ অৱনতি ঘটি 8ম দিনৰ দিনা ভণ্টিৰো মৃত্যু হয়। আচল কথাটো হ'ল এই বিমান যাত্ৰীসকলৰ কাৰোৰে এনে বৰফৰ মাজত থকাৰ অভ্যাস নাছিল। তেওঁলোক সকলো সাগৰৰ পাৰৰ বসবাসী আছিল। এতিয়া হঠাতে -30 ডিগ্ৰী চেলছিয়াছৰ ঠাণ্ডাত আৰু ইমান ওখ পৰ্বতৰ ওপৰত খানা পানী নোহোৱাকৈ ইয়াত তেওঁলোকে কোনোমতেহে জীয়াই আছেগৈ। এনে বিষম পৰিস্থিতিত আৰু এটা ডাঙৰ সমস্যা আছিল স্নো ব্লাইণ্ডনেছৰ। যেতিয়া সূৰ্যৰ শুভ্ৰ পোহৰ বৰফৰ ওপৰত পৰে, তাৰ আল্ট্ৰাভায়লেট ৰশ্মিয়ে বগা বৰফৰ ওপৰৰ পৰা ৰিফ্লেক্ট বা প্ৰতিফলিত হৈ আপোনাৰ চকুত পৰিলে আপোনাৰ চকুৰ দৃষ্টিশক্তি হেৰুৱাব লগা হ'ব পাৰে। ইয়াকে স্নো ব্লাইণ্ডনেছ বুলিও কোৱা হয়। এই জীৱিত যাত্ৰীসকলৰ মাজত অকল 3 জনৰহে ছানগ্লাছ আছিল। 21 অক্টোবৰ 1972 ৰেস্কিউ অপাৰেশ্যন বন্ধ কৰি দিয়া হয়। উদ্ধাৰ অভিযানকাৰী দলটোৱে ভাবি লৈছিল যে যোৱা 8টা দিনত হয়তো তেওঁলোকৰ কোনোৱে জীৱিত থকা নাই, আৰু কোনোবাই জীৱিত থাকিলেও প্ৰচণ্ড ঠাণ্ডাই তেওঁলোকক মাৰি পেলায়। উদ্ধাৰ অভিযানকাৰী দলৰ কোনোৱে দুৰ্ঘটনাত পতিত প্লেনখনৰ সুংসূত্ৰ বিচাৰি উলিয়াব নোৱাৰিলে। উদ্ধাৰ অভিযানকাৰী কণ্টিনিউ ৰখাৰ প্ৰয়োজন বোধ আৰু তেওঁলোকে নকৰিলে।
গতিকে 142.30 ঘণ্টা ধৰি তেওঁলোকে ৰেস্কিউ অপাৰেশ্যন চলাৰ পাছত এই অপাৰেশ্যন অফিচিয়েলি বন্ধ কৰি দিয়া হয়। এনে সময়তে ধ্বংস হোৱা বিমানৰ চিটৰ তলত এটা ৰেডিঅ' ট্ৰানজিষ্টৰ বিচাৰি পায়। ৰয় হাৰ্ডি নামৰ এজন ৰাগবী খেলুৱৈজন ইলেক্ট্ৰিক বস্তুৰ কিছু নলেজ আছিল। তেওঁ ৰেডিঅ' অন কৰিবলৈ চেষ্টা কৰি থাকে। ভগা প্লেনৰ কিছুমান সামগ্ৰীৰ সহায়ত দীঘল এণ্টিনা এটা তৈয়াৰ কৰি লয়। এনেকৈ তেওঁৰ নেৰানেপেৰা প্ৰচেষ্টাত দুৰ্ঘটনাৰ 11 দিনৰ দিনা ৰেডিঅ'টো বাজি উঠে। কিন্তু এই ৰেডিঅ'টো ওৱান ৱে কমিউনিকেশ্যনৰহে ৰেডিঅ' আছিল। ৰেডিঅ' চেণ্টাৰৰ শব্দ তেওঁলোকে শুনিবলৈ পাইছিল, কিন্তু তেওঁলোকৰ কথাবোৰ সেই ৰেডিঅ' চেণ্টাৰত পঠাব পৰা নাছিল। ৰেডিঅ'ৰ বাতৰিৰ পৰা তেওঁলোকে গম পালে যে ৰেস্কিউ অপাৰেশ্যন ইতিমধ্যে বন্ধ হৈ গৈছে। এই খবৰটো পাই তেওঁলোকৰ সকলোৰে মন সম্পূৰ্ণৰূপে ভাঙি পৰিল। ইমান দিনে তেওঁলোকে এই আশাতেই বহি আছিল যে তেওঁলোকক কোনোবা নহয় কোনোবাই তেওঁলোকক বিচাৰি উলিয়াবই, কিন্তু সেয়া হৈ নুঠিল। কিছুমানে কান্দি উঠিল, কিছুমানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালে। কিন্তু নেণ্ডো ফেৰাৰ্ডো মাত্ৰ এনে এজন ব্যক্তি আছিল যে যিজনে খবৰটো লাভ কৰাৰ পাছতো বেছিকৈ ৰিয়েক্ট কৰা নাছিল। ৰেস্কিউ অপাৰেশ্যন বন্ধ হৈ যোৱাৰ খবৰটো শুনি তেওঁ কৈছিল যে গুড নিউজ। বাকী লোকসকলে তেওঁৰ এই কথাত হতবাক হৈছিল আৰু কিছুৱে আশাৰে তেওঁলৈ চাই পঠিয়ালে। গুড নিউজটোনো কি? তেতিয়া তেওঁ উত্তৰত কৈছিল যে এয়া গুড নিউজ এই কাৰণেই যে এতিয়াৰ পৰা আমি আনৰ উদ্ধাৰৰ আশাত হাত সাৱটি বহি থাকি আৰু এনেই সময় নষ্ট কৰি নিজৰ মৃত্যুৰ সময়লৈ অপেক্ষা কৰি থাকিব লগা নহ'ব। যি কৰিব লাগে নিজাববীয়াকৈহে চেষ্টা কৰিব লাগিব। কিছুমানে তেওঁৰ কথাত খং উঠি কৈছিল, এইটো কেনেকৈ গুড নিউজ হ'ল? তথাপি এয়াই সত্য। আকাশৰ পৰা তেওঁলোকক সহায় কৰিবলৈ এতিয়া আৰু কোনো নাহে। যি কৰিব লাগে নিজাববীয়াকৈ চেষ্টা চলাই যাব লাগিব। 11 দিনৰ দিনা তেওঁলোকে খাদ্যৰ অভাৱ বাৰুকৈ অনুভৱ কৰিলে। এনেকৈ তেওঁলোকে প্ৰথম দিনৰ পৰাই বেছি মাত্ৰাত খাদ্য নাছিলেই। 3টা সৰু বয়ামৰ জাম, এটা বাদামৰ টেমা, কিছু কেণ্ডিজ, শুকান পাল্পছ আৰু ৱাইনৰ বটল। দুৰ্ঘটনাৰ কিছু দিনৰ পাছতেও তেওঁলোকৰ খাদ্যসমূহ সকলোৰে মাজত সমানে ভাগ বিতৰণ কৰিবলৈ আৰম্ভ কৰিছিল। ফেৰাৰ্ডোৱে এটা চকলেট কভাৰ্ড বুট মাহকে 3 দিন ধৰি খাইছিল। এনে কৰিও খাদ্য নোজোৰে। অৱশেষত সকলো খাদ্য শেষ হৈ আহিল। কিছুমানে ভোকৰ তাড়নাত প্লেনৰ চিটত লাগি থকা কপাহ আৰু লেডাৰ উলিয়াই খাবলৈ ধৰিলে। কিন্তু এনে খাদ্য খাই স্বাস্থ্যৰ অধিক অৱনতিহে ঘটিল। ভোকে পিয়াহে তিল তিলকৈ মৃত্যুৰ পিনে আগুৱাই যোৱাৰ বাদে তেওঁলোকৰ হাতত আৰু অন্য কোনো বিকল্প নাছিল। তেনে সময়তে ৰবাৰ্টো কেনেচিয়াই এটা প্ৰস্তাৱ দাঙি ধৰিলে যে জীয়াই থাকিবলৈ হ'লে বাহিৰত পৰি থকা মৃতদেহৰ মাংস খোৱাৰ বাহিৰে আৰু আমাৰ ওচৰত কোনো বিকল্প নাই। কথাটো শুনি বাকীসকলে থতমত খালে। প্ৰস্তাৱটো পোনছাতেই বহুলোকে নাকচ কৰিলে, কিয়নো বাহিৰত পৰি থকা মৃতদেহৰ সকলোবোৰেই আছিল কাৰোবাৰ নহয় কাৰোবাৰ নিকট আত্মীয়। ফেৰাৰ্ডোৰ মাতৃভগ্নী বাকী সকলোৰো কাৰোবাৰ ক্লাছমেট বন্ধু আছিল। মুঠতে অচিনাকি বা দূৰ সম্পৰ্কীয় কোনো নাছিল। গতিকে ইফালে নৰমাংস, তাতে আকৌ নিজৰ নিকট আত্মীয়, কেনেকৈ তেওঁলোকৰ মৃতদেহৰ মাংস খোৱাৰ কথা ভাবিব পাৰে? কথাটো ভাবিও তেওঁলোকৰ মূৰ্ছা যাওঁ অৱস্থা হ'ল। এনেকৈ ভোকে লঘোণে আধামৰা হৈ মৰো অৱস্থাত কেনেচিয়াৰ কথাত সকলোৱে মান্তি হ'ল। আগতে কেনেচিয়াই আৰম্ভ কৰিলে। প্লেনখনৰ ভগা গ্লাছবোৰ দা কটাৰীৰ দৰে ব্যৱহাৰ কৰি মৃতদেহৰ মাংস কটাত এজনে এজনকৈ সকলোৱে লাগি যায়। নেণ্ডো ফেৰাৰ্ডোৱে প্ৰথমে প্ৰস্তাৱ দিলে যে এই দুজন পাইলটৰ ভুলৰ বাবে যিহেতু আমি এনে দুৰ্ঘটনাত পতিত হৈছোঁ বা আজিৰ আমাৰ এই অৱস্থা হৈছে, গতিকে এই পাইলট দুজনৰ মাংসৰেই আৰম্ভ কৰা হওক বুলি ফেৰাৰ্ডোৱেও পাইলট দুজনৰ মাংস কটাত বহুতে নৰমাংস হজম কৰিব পৰা নাই। তথাপি উপায়হীন, কাৰণ খাদ্য অবিহনে তেওঁলোকৰ মৃত্যু সমাগত। 19 অক্টোবৰ 1972 অৰ্থাৎ প্লেন ক্ৰেছ হোৱাৰ 16 দিনৰ পাছত এই নৰমাংসৰ খাদ্য ইতিমধ্যে শেষ হৈ আহিল। তেওঁলোকৰ অৱস্থা বেয়াৰ পৰা বেয়ালৈ গতি কৰিছে। কিন্তু সেই সময়তে সিদিনা ৰাতি
পৰ্বতৰ ওপৰত এটা ভয়ংকৰ গৰ্জনৰ শব্দ শুনা পালে তেওঁলোকে দেখিলে যে এটা ডাঙৰ এভলাঞ্চ অৰ্থাৎ বৰফৰ ধুমুহা আহি আছে পৰ্বতৰ ওপৰৰ পৰা বহু পৰিমাণে বৰফ বহি তললৈ নামি আহি আছে প্লেনখনৰ ভিতৰে বাহিৰে বৰফ সোমাই প্লেনখনকে পুতি পেলালে জীৱিত যাত্ৰীসকলৰ আকৌ 8জন বৰফৰ মাজত ঢাক খাই উশাহ নিশাহ ল'ব নোৱাৰি মৃত্যুক আঁকোৱালি ল'লে এতিয়ালৈ 45জন যাত্ৰীৰ ভিতৰত মাত্ৰ 19জনহে জীয়াই আছে ইয়াত যিকেইজন মানুহ জীৱিত হৈ আছে তেওঁলোকৰো এটা প্লেনৰ সৰু ঠেক এটা খালী ঠাইত যেনে তেনেকৈহে জীয়াই আছেগৈ ফেৰাডো এটা লোহাৰ ৰদজাতীয় বস্তুৰে লাহে লাহেকৈ বৰফ খন্দাত ব্যস্ত হৈ পৰে যাতে বাহিৰৰ পৰা বতাহ সোমাব পাৰে আৰু উশাহ নিশাহ ল'ব পাৰে দুদিন ধৰি অলপ অলপকৈ বৰফ খুন্দিয়াই এটা হোল বা টাৰ্নেল বনাই বাহিৰলৈ ওলাই আহে কিন্তু বাহিৰলৈ ওলাই আহিয়েই দেখে যে ওপৰত আকৌ প্ৰচণ্ড বৰফৰ ধুমুহা এনে পৰিস্থিতিত তেওঁলোকে বৰফৰ গুফাৰ ভিতৰতে পুনৰ সোমাই বহি থকাৰ সিদ্ধান্ত ল'লে এনেকৈ পিছৰ 3 দিন ধৰি সেই গুফাৰ ভিতৰতেই সোমাই বহি থাকিল 3 দিনৰ পাছত বতৰ ভাল হোৱাত তেওঁলোকে পুনৰ বাহিৰলৈ ওলাই আহিল বাহিৰলৈ ওলাই আহিয়েই বাকী জীৱিত লোকসকলে গম পায় যে তেওঁলোকক আৰু কোনোৱে সহায় কৰিবলৈ নাহে তেওঁলোকে জীয়াই থাকিবলৈ হ'লে তেওঁলোকে নিজেই ইয়াৰ উপায় বিচাৰি উলিয়াব লাগিব এই দুৰ্ঘটনাস্থলীত এনে কাৰোবাৰ সহায়ৰ আশাত হাত সাৱটি বহি থাকিলে আৰু একো কাম নহ'ব এনেও মৰিবই লাগিব তেনেও মৰিবই লাগিব গতিকে শেষ নিশ্বাস থকালৈকে ইয়াৰ পৰা ওলাই যোৱাৰ চেষ্টা কৰিহে এৰিব জীৱিতসকলৰ ভিতৰত কেনেচিয়া ফেৰাডো আৰু ভিজিনটেন্স সকলোতকৈ সুস্থ আৰু স্বাস্থ্যৱান আছিল তেওঁলোক সকলোৱে মিলি এটা সিদ্ধান্ত ল'লে যে এই 3জনক খোৱা বস্তু মানে নৰমাংস বেছিকৈ দিয়া যাওক বেছিকৈ গৰম কাপোৰ দিয়া যাওক যাতে এই 3জনে বাহিৰলৈ ওলাই গৈ সহায়ৰ হাত বিচাৰি উলিয়াব পাৰে তেওঁলোকৰ প্ৰথম কাম আছিল লোকেশ্যনৰ সঠিক অনুমান বিচাৰি উলিওৱাটো প্লেন ক্ৰেছ হোৱাৰ আগতে সহপাইলটজনে এনাউন্স কৰিছিল যে বিমানখন কিউৰিকো চহৰ পাৰ কৰি গৈছে গতিকে তেওঁলোকে অনুমান এটা কৰিলে যে যদি পশ্চিম দিশত কেই কিলোমিটাৰমান আগবাঢ়ি গ'লে তেওঁলোকে চিলিৰ কিছুমান গাঁও অঞ্চল পোৱা যাব কিন্তু বাস্তৱত এই অনুমান বহুত ভুল আছিল আচলতে পাইলটজনৰ নিজৰে কোনো আইডিয়া নাছিল যে সেই প্লেনখন কোন দিশে উৰুৱাই লৈ গৈ আছিল পিছত গম পোৱা গৈছিল যে প্লেনখন পথভ্ৰষ্ট হৈ মূল আকাশী পথৰ পৰা 89 কিলোমিটাৰ দূৰলৈ ফালৰি কাটি আহিছিল তাৰ মানে প্লেনখন ক্ৰেছ ছাইডৰ 89 কিলোমিটাৰ পূব দিশত বিশাল এণ্ডিছ পৰ্বতৰ মাজত সংঘটিত হৈছিল তথাপি তেওঁলোকে কিছু সময় বিশ্ৰাম লৈ গাত কিছু বল শক্তি গোটাই লয় 15 নৱেম্বৰ দুৰ্ঘটনাৰ 33 দিনৰ পাছত এই 3জন ব্যক্তি ওলাই যায় সহায়ৰ হাত বিচাৰি যাবলৈ কেইবা ঘণ্টা ধৰি পূব দিশত বগাই যোৱাৰ পাছত তেওঁলোকৰে দুৰ্ঘটনাগ্ৰস্ত বিমানৰ পাছফালৰ ভগা অংশ দেখা পায় যি অংশ প্ৰথমতে ভাগি টুকুৰা হৈ গৈছিল ইয়াৰ ভিতৰত তেওঁলোকে বহু সুটকেছ আৰু চকলেটৰ বক্স 3টা মাংসৰ পেটিজ এটা ৰমৰ বটল কিছুমান এক্সট্ৰা কাপোৰ কানি কমিক্স বুক আৰু কিছু ঔষধ পাতিও পায় ইয়াৰ লগতে তেওঁলোকে লাভ কৰে এটা এয়াৰক্ৰাফ্টৰ এটা 2-ৱে ৰেডিঅ' ছিষ্টেম য'ত ইনকামিং আৰু আউটগোয়িং দুয়োটা কমিউনিকেশ্যন সম্পাদন কৰিব পাৰি তেওঁলোকে সেই ৰেডিঅ' কেনেকৈ ঠিক কৰিব পাৰি সেই চেষ্টাত লাগি গ'ল এয়াৰক্ৰাফ্টৰ বেটাৰী উলিয়াই লৈ এই 2-ৱে ৰেডিঅ'ত কানেক্ট কৰি অন কৰাৰ কথা চিন্তা কৰিলে তেলৰ টেংকৰ কাষতে এটা 24 কেজিৰ বেটাৰী পোৱা গ'ল ৰেডিঅ'টো মেইন ক্ৰেছ ছাইডত থকা প্লেনৰ অংশ থকা ঠাইলৈ নি ঠিক কৰাৰ কথা ভাবি চালে কিন্তু দুৰ্বল শৰীৰ আৰু দুৰ্গম বৰফেৰে আবৃত পৰ্বতৰ পৃষ্ঠৰ ওপৰেদি ইমান গধুৰ বেটাৰী কঢ়িয়াই নিয়াটো তেওঁলোকৰ বাবে সম্ভৱ নহ'ল গতিকে তেওঁলোকে তাতেই ৰেডিঅ'টো চালু কৰিবলৈ সিদ্ধান্ত ল'লে তেওঁলোকে আকৌ ৰয় হাৰ্লিৰ সহযোগ বিচাৰিলে কিন্তু দুৰ্ভাগ্যৰ বিষয় যে এই প্ৰচেষ্টাও সফল নহ'ল আচলতে এয়াৰক্ৰাফ্টৰ ইলেক্ট্ৰিক ছিষ্টেম আছিল 115 ভোল্ট AC কিন্তু বেটাৰী আছিল 24 ভোল্ট DC কাৰেণ্ট ৰেডিঅ'ৰ লগত কানেক্ট কৰিবলৈ বেটাৰী 24 ভোল্ট DC কাৰেণ্টৰ পৰা 115 ভোল্ট AC কাৰেণ্টলৈ কনভাৰ্ট কৰিবলৈ তেওঁলোকৰ হাতত কোনো মাধ্যম বা আন উপায় নাছিল গতিকে তথাপি তেওঁলোকে ইটো সিটো কৰি চেষ্টা অব্যাহত ৰাখিলে
কিন্তু অতি সোনকালে তেওঁলোকে ৰিয়েলাইজ কৰিলে যে ইয়াৰ দ্বাৰা আৰু কাম নহ'ব। জীয়াই থাকিবলৈ হ'লে কিবা এটা বেলেগ উপায় বিচাৰি উলিয়াবই লাগিব। গতিকে বাহিৰৰ সহায় পাবলৈ হ'লে তেওঁলোকে পশ্চিম দিশলৈ কিছু দূৰ বগাই যাব লাগিব। 11 ডিচেম্বৰ অৰ্থাৎ দুৰ্ঘটনাৰ 59 দিনৰ পাছত আৰু এটা এভালাঞ্চ বা বৰফৰ ধুমুহা আকৌ আহে আৰু 3 জনৰ মৃত্যু ঘটে। এতিয়া জীৱিত যাত্ৰীৰ সংখ্যা কমি গৈ মাত্ৰ 16 জনহে ৰলগৈ। পৰ্বতৰ পশ্চিম দিশলৈ বগাই যাবলৈ হ'লে ৰাতি শুবলৈ কিবা এটা ব্যৱস্থা কৰি ল'ব লাগিব, নহ'লে নিশাৰ ভাগত -30 ডিগ্ৰী চেলচিয়াছৰ ঠাণ্ডাত জীয়াই থকাটো সম্ভৱ নহ'ব। জীৱিত যাত্ৰীসকলৰ মাজত কাৰ্লোছ নামৰ এজন 18 বছৰ বয়সীয়া ল'ৰা আছিল, যি বেজী খুটা লগত লৈ আনিছিল। তেওঁলোকে সকলোৱে লগে ভাগে মিলি এয়াৰক্ৰাফ্টৰ ছিট আৰু কিছু কাপোৰ কানি গোটাই লৈ এটা ডাঙৰ স্লিপিং বেগ প্ৰস্তুত কৰাত লাগি গ'ল, য'ত অনায়াসে 3জন মানুহ ভিতৰত সোমাই একেলগে শুব পৰা যায়। পিছদিনা 12 অক্টোবৰ অৰ্থাৎ দুৰ্ঘটনাৰ 2 মাহ উকলি গৈছে। 3 সাহসী যুৱক নেণ্ডো ফেৰাডো, ৰবাৰ্টো কেনেচিয়া আৰু ভিজিনটেন্স পৰ্বত আৰোহণ কৰি সহায়ৰ সন্ধানত ওলাই গ'ল। বৰফৰ গ্লেচিয়াৰৰ ওপৰেদি পৰ্বত আৰোহণৰ বাবে তেওঁলোকৰ ওচৰত কোনো ৰেইন গিয়াৰ নাছিল, গতিকে এবাৰ পিছল খোৱা মানে মৃত্যু নিশ্চিত। পশ্চিম দিশলৈ যোৱাৰ অৰ্থ হ'ল প্ৰথমে তেওঁলোকে পৰ্বতৰ ওপৰত উঠিব লাগিব তললৈ যাবলৈ। তেওঁলোকে ভাবি আছিল যে এই যাত্ৰা কিছু কিলোমিটাৰমানহে হ'ব। তেওঁলোকৰ আশা আছিল যে 2-3 কিলোমিটাৰমান পাহাৰ বগাই গ'লেই কোনোবা সহায়ৰ হাত বিচাৰি পোৱা যাব। সেয়েহে তেওঁলোকে মাত্ৰ 3 দিনৰ খাদ্যৰ বাবে নৰমাংস লগত লৈ গৈছিল। ফেৰাডোৱে প্ৰচণ্ড শীতৰ পৰা ৰক্ষা পাবলৈ 3টা জিন্সৰ এটাৰ ওপৰত এটা জাপি পিন্ধি লৈছিল, টি-চাৰ্টৰ ওপৰত আৰু 3টা ছুৱেটাৰ জাপি পিন্ধিছিল। ভৰিত 4যোৰ মোজা আৰু তাৰ ওপৰত এটা প্লাষ্টিকৰ শ্বপিং বেগ বান্ধি লৈছিল। আচলতে এই কাপোৰবোৰ আছিল ইতিমধ্যে মৃত যাত্ৰীসকলৰ কাপোৰ কানি। ভয়ানক ঠাণ্ডা নামি আহিছিল। তেওঁলোকৰ ওচৰত কোনো কম্পাছ নাছিল। লোকেশ্যন ট্ৰেকিঙৰ বাবে কোনো ধৰণৰ যন্ত্ৰপাতিও নাছিল। তেওঁলোকৰ কাৰোৰে পৰ্বত আৰোহণৰ অভিজ্ঞতাও নাছিল। ইমান ওখ পৰ্বতৰ ওপৰত বায়ুত অক্সিজেনৰ মাত্ৰা কমি যোৱা অনুভৱ হৈছে। তথাপি তেওঁলোক আগবাঢ়ি গৈ থাকিল। ৰাতি শুবৰ বাবে চিলোৱা স্লিপিং বেগত তিনিও সোমাই লৈ টোপনি মাৰে আৰু ৰাতিপুৱা সূৰ্য উদয় হ'লেই আকৌ লাহে লাহে খোজকাঢ়ি আগুৱাই যায়। এনেকৈ এদিন দুদিন কৰি ৪ৰ্থ দিনৰ দিনা তেওঁলোকে অনুভৱ কৰে যে নাই, তেওঁলোকৰ অনুমান ভুল হৈছে। আগলৈ চাই দেখে যে ৰাস্তা শেষ নহয়হে নহয়। পাছলৈ খাদ্যৰ অভাৱ অনুভৱ কৰি ভিজিনটেন্সে তাৰ পৰা দুৰ্ঘটনাস্থলীলৈ ঘূৰি যোৱাৰ সিদ্ধান্ত ল'লে। সিহঁত দুজনহে আগবাঢ়ি যাব যাতে খাদ্যৰ নাটনি কিছু কম হয়। 15 ডিচেম্বৰৰ দিনা তেওঁ ঘূৰি আহে। তেওঁ প্লেনৰ ছিট এটাৰ ওপৰত বহি স্লেজ গাড়ীৰ দৰে তললৈ শ্লাইড কৰি নামি আহে। যিটো পৰ্বতৰ ওপৰত উঠিবলৈ তেওঁলোক 3 দিন সময় লাগিছিল, সেই একে দূৰত্ব নামি আহোঁতে মাত্ৰ এঘণ্টা সময়তে দুৰ্ঘটনাস্থলীত উপস্থিত হয়গৈ। ফেৰাডো আৰু কেনেচিয়া পৰ্বত বগাই বগাই লাহে লাহে আগবাঢ়ি গৈ থাকিল। ইয়াৰ 3 ঘণ্টাৰ পাছত তেওঁ দুজনে পৰ্বতৰ শিখৰত উপস্থিত হয়। তাৰ পৰাই তেওঁলোক দুজনে দেখে যে তাৰ চাৰিওফালে দূৰ দূৰণিলৈ মাথো পৰ্বতেই পৰ্বত, পাহাৰেই পাহাৰ। এতিয়া কি কৰা যায় ভাবি পাৰ পোৱা নাই। ফেৰাডোৱে ক'ৰবাত কিবা এটা দেখা পোৱা যায় নেকি, সেই আশাত দূৰ দিগন্তলৈ চাই তাৰ সন্ধানত লাগি থাকিল। এনেতে তেওঁ দেখে যে পশ্চিম দিশৰ দূৰণিৰ 2টা পাহাৰৰ মাজৰ অংশত বৰফ নাই। তেওঁ সিদ্ধান্ত ল'লে যে সেই দিশত গৈ থকাটোৱে উচিত হ'ব, হাৰ মানিলে আৰু নহ'ব। এনেকৈ কেনেচিয়া আৰু ফেৰাডো কেইবাদিন ধৰি সেই দিশলৈ বৰফৰ পাহাৰ পৰ্বত বগাই গৈ থাকিল। অৱশেষত সিহঁত দুজনে এটা সমতল ভূমিলৈ নামি আহে। ইয়াত খৰস্ৰোতা নদী এখনো বৈ যোৱা দেখিলে এনে পৰিস্থিতিত এখন নদীৰ পাৰত উপস্থিত হ'ব পৰাটো এটা ডাঙৰ সকাহ আছিল, কিয়নো তললৈ বৈ যোৱা নদীৰ দিশত গৈ থাকিলে এটা সময়ত নিশ্চয় কোনোবা গাঁও বা চহৰত গৈ ওলাবগৈ। তেওঁলোক নদীৰ বৈ যোৱা দিশলৈ আগবাঢ়ি গৈ থাকিল। 9 দিন একেৰাহে ট্ৰেকিং কৰি অহাৰ পাছত 20 ডিচেম্বৰ তাৰিখে তেওঁলোক দুজনে কিছু মানুহৰ উপস্থিতি দেখা পায়। পথাৰত কিছু গাই গৰু দেখা পায়। সিহঁত দুজন ইমানেই ভাগৰি পৰিছিল যে
ইয়াৰ পৰা আৰু আগলৈ খোজকাঢ়ি যোৱাৰ বল শক্তি একেবাৰেই নাইকিয়া হৈ পৰিল আৰু সেই সময়তে নদীৰ সিটো পাৰত ঘোঁৰাৰ ওপৰত বহি থকা তিনিজন মানুহ দেখে দুইজনে হাত দাঙি লৰাই লৰাই চিঞৰি মাতিবলৈ চেষ্টা কৰি আছে কিন্তু খৰস্ৰোতা পাহাৰীয়া নদীৰ সোঁতৰ শব্দ ইমানেই ডাঙৰ আছিল যে নদীৰ সিটো পাৰলৈ একোৱেই শুনা নাযায় কিন্তু সৌভাগ্যক্ৰমে তাৰে এজন মানুহ কেনেচিয়া আৰু ফেৰাডোক দেখা পাই যায় আৰু তেওঁলোকৰ ফালে চাই চিঞৰি চিঞৰি হাতৰ ইংগিতেৰে কয় টুমৰো অৰ্থাৎ অহাকালিলৈ মই আকৌ আহি আছোঁ তাৰ পিছদিনা সেই মানুহজন পুনৰ ঘূৰি আহিছে আৰু এইবাৰ লগত পেঞ্চিল আৰু বহি লগত লৈ আনিছে এই পেপাৰ আৰু পেঞ্চিল এটুকুৰা শিলত ৰছীৰে মেৰিয়াই লৈ নদীৰ সিটো পাৰে দলিয়াই পঠিয়ালে ফেৰাডোৱে প্ৰথমবাৰৰ বাবে বাহিৰৰ জগতৰ মানুহৰ লগত যোগাযোগ কৰাৰ সুযোগ লাভ কৰিলে তেওঁলোকৰ বিমান দুৰ্ঘটনাত এতিয়াও জীৱিত যাত্ৰীসকলৰ খবৰ বিশ্ববাসীক দিবলৈ সুযোগ পাইছে তেওঁ স্পেনিছ ভাষাত লিখিলে মই পৰ্বতৰ ওপৰত হোৱা বিমান দুৰ্ঘটনাস্থলীৰ পৰা আহিছোঁ মই ইৰুগুৱেৰ পৰা আহিছোঁ মই 10 দিন ধৰি পাহাৰ পৰ্বত বগাই আহিছোঁ মোৰ আঘাতপ্ৰাপ্ত ইনজৰ্ড বন্ধুসকল দুৰ্ঘটনাস্থলীতে জীৱিত অৱস্থাত আছে আমাক অতি শীঘ্ৰেই সহায়ৰ প্ৰয়োজন কিন্তু আমি নাজানো আমি ক'ত আছোঁ কেনেকৈ সহায় পাম আমাৰ ওচৰত খাদ্যবস্তু বুলিবলৈ আৰু একোৱেই নাই আমাৰ গাত আগলৈ আৰু খোজকাঢ়ি যোৱাৰ আৰু বল শক্তি নাই প্লিজ আমাক সহায় কৰক নদীৰ সিটো পাৰে থকা মানুহজন আছিল চিলি দেশৰ এজন খেতিয়ক চাৰ্গিও কাটালিনো তেওঁ এই লিখা নোটখন পঢ়ে আৰু ইংগিতেৰে কয় হয় মই বুজি পাইছোঁ তেওঁ বাকী দুইজনৰ বন্ধুৰ লগত কথা পাতি মনত পেলাই যে হয় প্ৰায় 2 মাহমানৰ আগতে এটা প্লেন ক্ৰেছ হোৱাৰ বাতৰি শুনিছিলোঁ দুইজন বন্ধুৱে কথাটো মনত পৰাৰ লগে লগে বহু আচৰিত হয় তেওঁলোকে বিশ্বাসেই কৰিব পৰা নাই যে 2 মাহ আগতে এণ্ডিজ পৰ্বতৰ ওপৰত বৰফৰ মাজত হোৱা বিমান দুৰ্ঘটনাৰ পৰা এতিয়াও তাৰ পেছেঞ্জাৰ কেনেকৈ জীৱিত অৱস্থাত থাকিব পাৰে চাৰ্গিও কাটালিনো এটা ৰুটিৰ টুকুৰা নদীৰ সিটো পাৰে দলিয়াই আৰু পাছৰ 10 ঘণ্টা ধৰি একেই ৰাহে পশ্চিম দিশলৈ দৌৰি গৈ থাকিল মানুহৰ বসতি স্থানৰ পৰা এতিয়াও তেওঁলোক ইমান দূৰ আঁতৰি গুচি আহিছিল অৱশেষত চহৰ পোৱাৰ লগে লগে তাৰ আৰ্মি কমাণ্ডাৰজনক খবৰ দিয়া হয় আৰু তেওঁ আৰ্মি হেডকোৱাৰ্টাৰত যোগাযোগ কৰে ইয়াৰ মাজতে ফেৰাডো আৰু কেনেচিয়াক খেতিয়কজনে ঘোঁৰাত উঠাই মেটেনিছ চহৰলৈ লৈ আনে তাতে তেওঁলোক কিছু সময় জিৰণি লয় পাছত গম পোৱা গ'ল যে তেওঁলোকে যোৱা 10টা দিনত প্ৰায় 61 কিলোমিটাৰ পাহাৰ পৰ্বত বগাই আহিছিল কেনেচিয়াই শৰীৰৰ প্ৰায় আধাখিনি ওজন হেৰুৱাই পেলাইছিল 70 কেজিৰ পৰা মাত্ৰ 44 কেজি 44 কেজিহে শৰীৰৰ ওজন ৰৈ গৈছিল ইফালে যেনেকৈ তেওঁলোকৰ খবৰ বাকী দুনিয়াত বিয়পি পৰে মানে ই এক ইণ্টাৰনেশ্যনেল নিউজ হৈ পৰিছিল সঁচাকৈ এই কাহিনী আছিল গাঁৱৰ ৰুম চিঞৰি উঠা এক হৃদয় বিদাৰক কাহিনী চিলিৰ 3খন হেলিকপ্টাৰ উদ্ধাৰ অভিযানৰ বাবে পঠোৱা হ'ল আৰ্মি অফিচাৰজনে ফেৰাডো আৰু কেনেচিয়াৰ পৰা লোকেশ্যনৰ বিষয়ে বুজ ল'লে ফেৰাডোৱে নক্সাখন আঁকি লৈ আনিছিল তেওঁলোক ক'ত কি ধৰণেৰে বগাই আহিছিল হেলিকপ্টাৰৰ পাইলটজনে তেওঁলোকক লগত লৈ আনিছিল যাতে দুৰ্ঘটনাস্থলী উলিওৱাত সহজ হয় বাকী জীৱিত যাত্ৰীসকলক আৰ্মি কমাণ্ডাৰজনে 22 ডিচেম্বৰ 1972 চন তাৰিখে ক্ৰেছ ছাইডৰ পৰা ক্ৰেছৰ মানে বিমান দুৰ্ঘটনাৰ 70 দিনৰ পাছত 2খন হেলিকপ্টাৰেৰে ক্ৰেছ হোৱা ঠাইৰ পৰা উদ্ধাৰ কৰি লৈ আনে টোটেল 16জন জীৱিত ব্যক্তিক উদ্ধাৰ কৰা হয় তেওঁলোকৰ শাৰীৰিক অৱস্থা অতি সংকটজনক আছিল কাৰোবাৰ হাড় ভঙা পুষ্টিহীনতা পৰ্বতৰ ওপৰত অক্সিজেনৰ অভাৱৰ বাবে মৃত্যু পায় দুৰ্বল শৰীৰ কিন্তু পাছলৈ সকলো সম্পূৰ্ণভাৱে তেওঁলোকক ৰিকভাৰ হৈ যায় কিন্তু ইয়াতে মানুহৰ মনত এটা প্ৰশ্ন আৰু সন্দেহ জাগি উঠে বৰফেৰে আবৃত এণ্ডিজ পৰ্বতৰ ওপৰত য'ত সেউজীয়া গছ গছনি নাই জংগলী জীৱ জন্তু বিচৰণ নকৰে তেন্তে আজি 2 মাহ ধৰি সেই মানুহবোৰ কেনেকৈ জীৱিত হৈ থাকিব পাৰিলে বাকী আন যাত্ৰীসকলৰ মৃতদেহবোৰ কি হ'ল যেতিয়া তেওঁলোকে এই কথা শুনে তেতিয়া তেওঁলোকে কথাটো ভাবিয়েই উচপ খাই উঠে কেনেকৈনো কওঁ যে নিজৰে নিকট আত্মীয় অতি ঘনিষ্ঠ বন্ধুসকলৰ নৰমাংস খায় তেওঁলোক অতদিনে জীয়াই আছিল কথাটো মানুহে সেইকাৰণে গম পোৱাৰ লগে লগে
আন মানুহে তেওঁলোকক ঘৃণাৰ দৃষ্টিৰে চাবলৈ ধৰিলে যে সিহঁত নৰমাংস ভক্ষণকাৰী হয়, কিন্তু জীৱিত যাত্ৰীসকলে পাছত বুজাবলৈ চেষ্টা কৰিলে যে নহয়, কথাটো আচলতে তেনেকুৱা নহয়। তেওঁলোকৰ মাজত এটা চুক্তি হৈছিল যে তেওঁলোকৰ যিয়ে আগতীয়াকৈ মৃত্যুবৰণ কৰে তাৰ মৃতদেহৰ মাংস বাকী জীৱিত থকা সকলে খাব পাৰিব, আৰু দুৰ্ঘটনাৰ এই খবৰটো বাহিৰৰ জগতলৈ পঠাব। তেনে চুক্তি নকৰাহেঁতেন তেওঁলোকক আজি কোনেও এই অৱস্থাত নেদেখিলেহেঁতেন। দুৰ্ঘটনাৰ কাহিনী অন্ধকাৰতে থাকি গ'লেহেঁতেন। পাছত সিহঁতৰ বিশেষ পৰিৱেশ পৰিস্থিতিত নৰমাংস খাবলৈ বাধ্য হোৱাৰ কথাটো সকলোৱে অনুধাৱন কৰিব পাৰিলে। এই কাহিনীটোৰ দ্বাৰা আমি এটা শিক্ষা পাওঁ আশাক লৈ, যে আমি কেতিয়াও আশা এৰিব নালাগে। বিপদৰ সময়তো আমি মানসিক সন্তুলন হেৰুৱাব নালাগে। আপোনাৰ যদি কিবা এটা কৰা বা হোৱাৰ দুৰ্বাৰ হেঁপাহ যদি আছে, আপোনাৰ অন্তৰাত্মাত যদি মানৱীয়তাৰ গুণ বিদ্যমান, আপোনাক সেই লক্ষ্য প্ৰাপ্তিত পৃথিৱীৰ কোনো শক্তিয়ে বাধা দি ৰাখিব নোৱাৰে। ধৈৰ্য, সাহস আৰু একাগ্ৰতাই আপোনাক এনেকুৱা এটা পৰ্যায়ত লৈ যাব পাৰে, সেয়া হয়তো আপুনি সপোনতো কেতিয়াও ভবাই নাছিল। সেয়ে এই ডিজাষ্টাৰৰ আন এটা নাম দিয়া হয় দ্য মিৰাকল অফ দ্য এজ।